আমাৰ চালাগাটি ব্লকত আমাৰ এভিএমচিৰ কিছুমান কৰ্মীয়ে আৰু ইয়াত আমাৰ চালাগাটি ৰাইজে আমাৰ বিটিচি চৰকাৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিশেষকৈ বিটিচি অঞ্চলত যি শান্তিৰ ক্ষেত্ৰত এটা ডাঙৰ এটা কাম কৰিছে আৰু বিশেষকৈ মাইনৰিটি অঞ্চলত আমাৰ কবৰস্থানে হওক মছজিদৰ মাটি এলটমেণ্টৰ ক্ষেত্ৰতে হওক আৰু ৰাস্তা ঘাটৰ উন্নয়নৰ ক্ষেত্ৰত যিখিনি ভূমিকা লৈছে এইবিলাক চাই আমাৰ সাধাৰণ ৰাইজ মানে উৎফুল্লিত হৈ আজিৰ ইউপিপিএলত কমে 100 জন মানুহ জইন কৰিছে। বিশেষকৈ এটা কথা কওঁ, বিটিচি অঞ্চলত সংখ্যালঘু ৰাইজ যিমান ভিক্টিম হৈছে, আমাৰ এটাই আশা আছিলে যে বিটিচি অঞ্চলত সংখ্যালঘু ৰাইজ সুখেৰে থাকিব লাগে, ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত হওক, বাকী যিখিনি সময় উন্নয়নৰ ক্ষেত্ৰত অধিকাৰ পাব লাগে। এই ক্ষেত্ৰত আমাৰ বিটিচি চিফ ডাঙৰীয়াই অলৰেডি এটা কনচাৰ্ণ দিছে যে আমি অতি শীঘ্ৰে সংখ্যালঘু ৰাইজৰ ভূমিৰ যিখিনি সমস্যা আছে 6 মাহ এবছৰৰ ভিতৰত বস্তুটো সমাধান কৰি দিয়া হ'ব। আৰু এটা কথা গম পাব, যি মাইনৰিটি এটা বিশাল ডাঙৰ এৰিয়াবিলাকত এটা ইনচিকিউৰিটি আছিলে, আজিৰ দিনত সেই অঞ্চলবোৰত মানুহ সুখেৰে বসবাস কৰিব পৰা এটা পৰিৱেশ গঢ়ি উঠিছে। এইটো অকল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ ফলত। এতিয়া আজি এইবাৰ MP ইলেকশ্যন আমি আশা কৰিছোঁ আমাৰ জয়ন্ত ছাৰ ডাঙৰীয়া অধিক ভোটত জয়লাভ কৰিব বুলি আমি পূৰ্ণ এটা সম্ভাৱনা আৰু লগতে সম্পূৰ্ণ হপ এটা ৰাখি আমি কাম কৰি আছোঁ। আমি আশা কৰি আছোঁ যে ইউপিপিএলে মাইনৰিটি ভোটটো চবতকৈ বেছি পাব বুলি আমি আশা কৰি আছোঁ। অকল এভিএমচি বুলিয়ে নহয়, আজিৰ দিনত আমাৰ কোকৰাঝাৰ আপোনাৰ যিটো লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, তেওঁ আচলতে NDAৰ প্ৰাৰ্থী আৰু তেওঁৰ সপক্ষে এইবেলি মানে বিশেষকৈ আমি ইউপিপিএলৰ যিখিনি কাৰ্যকলাপ এইখিনি মানুহবিলাকে অলপ আঁকোৱালি লৈছে, লৈ পেলাই অকল এভিএমচি বুলিয়েই নহয়, আমাৰ ইয়াত বিভিন্ন সংগঠনৰ ফালৰ পৰা আহিছে। বিশেষকৈ এতিয়া মাইনৰিটিৰ কমিউনিটিৰ যিখিনি সাধাৰণ নাগৰিক, তেওঁলোকে বিগত দিনে চৰকাৰবিলাকৰ পৰা বহু ক্ষেত্ৰত তেওঁলোকে বঞ্চিত লাঞ্ছিত হৈ অহাৰ ফলশ্ৰুতিত আজি তেওঁলোকে মানে স্বতঃস্ফূৰ্তভাৱে আহি ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। ইয়াত আমাৰ ঢলমাৰা এভিএমচিৰ আঞ্চলিকৰ এজন মানে কৰ্মী আছে ৰুস্তম আলী, তেখেতৰ নেতৃত্বত ভালেই সংখ্যক ছাত্ৰ সংগঠনৰ নেতাও আজি ইয়াত যোগদান কৰিছে। আমাৰ জৰেগাঁও আমাৰ চালাকাটি অঞ্চলৰো কেইবাজনো যুৱক যোগদান কৰিছে। বিশেষকৈ আমাৰ মহিলাসকল খুব আগ্ৰহী হৈছে ইউপিপিএল দলত, মহিলাসকল আহি আছে, অহা দিনত আৰু যথেষ্ট সংখ্যক আহিব। আৰু মই আশা কৰোঁ যিটো লোকসভা নিৰ্বাচন হ'বলৈ গৈ আছে, ইয়াত বহু ভোটৰ ব্যৱধানত আমাৰ কেণ্ডিডেট যিজন NDAৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী তেওঁ জয়ী হ'ব বুলি আমি আশাবাদী। আৰু আমাৰ যিটো বিৰোধী পক্ষ বিভিন্ন ঠাইত হয়তো তেওঁলোকে যি অপপ্ৰচাৰ চলাইছে, সেই অপপ্ৰচাৰ মানে সেইবিলাক বেচলেছ। আজিৰ দিনত তেওঁলোকৰ সেই প্ৰচাৰে কোনো কামত নিদিয়ে। বিশেষকৈ খাম্পা বৰগয়াৰী জয়ন্ত বসুমতাৰীতকৈ বহু ভোটত ব্যৱধানত পৰাজিত হ'ব। নাই, এটা সময়ত চাওক, এটা সময়ত ইউপিপিএলৰ বিশেষ প্ৰভাৱ নাছিল, কিন্তু যেতিয়াই আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত BTID চৰকাৰ হ'ল, এই চৰকাৰ গঠন হোৱাৰ আজি প্ৰায় 3 বছৰ হ'ল, তেওঁৰ নেতৃত্বত চৰকাৰী যিবিলাক আঁচনি, চৰকাৰী যিবিলাক কাম কাজ, সেই কাম কাজবিলাকতে আচলতে মানুহবিলাক আকৃষ্ট হৈছে। আৰু যাৰ ফলত আজি জয়ন্ত বসুমতাৰীৰ ফেভাৰত মানুহ অহা নাই। আজি প্ৰমোদ বড়োৰ যিবিলাক আঁচনি, যিবিলাক কাম কাজ, তেওঁৰ যিবিলাক নীতি নিয়মত কাম চলিছে, 3 বছৰত বহুখিনি উন্নয়নমূলক কাম হৈছে। আজি যোৱা 17 বছৰে আমাৰ চালাকাটি যিটো মাইনৰিটি এটা এলেকা আছে, মছজিদপাৰা আনচাৰীপাৰা বুলি কয়, তাত মানে এটুকুৰা বালু পাথৰ পৰা নাছিল, মানে ইমান জৰাজীৰ্ণ ৰাস্তাৰ অৱস্থা। তাত আজি এই চৰকাৰৰ অধীনত CC ব্লকৰ 1.5 কিলোমিটাৰ কাম দিয়া হৈছে। কামবিলাক হয়তো অহা দিনত আৰু হৈ থাকিব। গতিকে এইবিলাক কাৰণত আজি অৰুণোদয় আঁচনি আমাৰ মহিলাবিলাকে পাবলৈ সক্ষম হৈছে, বিভিন্ন চেল্ফ হেল্প গ্ৰুপে টকা পইচা পাইছে, এইবিলাক বাস্তৱ উদাহৰণ। গতিকে সেইবিলাক আৰু আমি কাকো মানে লিডাৰ হিচাপে বুজাৰ প্ৰয়োজন নাই, তেওঁলোকে নিজে নিজে উপলব্ধি কৰি আমাৰ এই ইউপিপিএল দলত আজিৰ দিনত যোগদানৰ যিটো ধাৰা এইটো চলি আছে। আৰু অহা দিনতো বহু সংখ্যক যোগদান কৰিব মাইনৰিটিৰ মানুহবিলাকে। নহয়, তেখেতে উন্নয়নৰ কাম কৰা নাই বুলি ক'লে আজি এইটো ৰাইজে ক'ব। উন্নয়নৰ কাম কৰিলে মানুহবিলাক BPI পাৰি কিয় আজি এই দলত আহিছে। মইতো আপোনালোকক উদাহৰণস্বৰূপে ক'লোৱেই, চালাকাটিত তেওঁ 10 বছৰ EM হৈ আছিলে, এতিয়াও তেওঁ MCLA হৈ আছে। মাজতে তেওঁ 5 বছৰ নাছিলে, তেওঁ পৰাজিত হৈছিল।
গতিকে এই 10 বছৰ এটা বৃহৎ ক্ষমতাশালী এটা থকাৰ পিছতো আমাৰ চালাকাটি সমষ্টিত তেওঁ প্ৰতিনিধি আছিল। চালাকাটি মছজিদপাৰা আনচাৰীপাৰাত বিশেষকৈ মাইনৰিটি এলেকাবিলাকত তেওঁ গুৰুত্ব দিয়া নাছিল। কাম কাজ যদিও কৰিছিল তেনেকুৱা মানে যিখিনি প্ৰয়োজন সেই প্ৰয়োজন অনুপাতে মাইনৰিটি এলেকাত তেওঁ কাম কৰা নাছিল।